গাইজ কি খবৰ আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে চাগে আপোনালোকে এগ খাই কেনেকুৱা পায় বাৰু মই এগ খাই বহুতেই ভাল পাওঁ আজি ভাবিলোঁ এখন এগ কাৰী বনাওঁ বুলি মাজে মাজে এনেকৈ বনাই থাকোঁ আৰু আজি বিলাহী আৰু পিঁয়াজ দি বনাম বুলি ভাবিছোঁ ইয়াত আজি আলু নিদিওঁ সদায় আলু খাই খাই আমনিও লাগে ন সেইকাৰণে ভাবিলোঁ আজি বিলাহী আৰু অকল পিঁয়াজ দি বনাম আৰু ঘৰতে ধনিয়া কৰিছোঁ কেইডালমান ধনিয়া দি দিম গোন্ধটো যে ইমান ধুনীয়া লাগে ধনিয়া সেইকাৰণে খাবৰ মন গৈ আছিলে সেইকাৰণে আজি বিলাহী আৰু পিঁয়াজ দি মই দুটা ডাঙৰ ডাঙৰ পিঁয়াজ কাটি লৈছোঁ সৰু সৰু মিহি মিহিকৈ কাটি লৈছোঁ তেনেকৈয়ে কাটি ল'ব আপোনালোকেও নহ'লে মিক্সিত মাৰিও দিব পাৰে আৰু ইয়াতে এটা তেজপাত দি দিছোঁ এতিয়া মই পিঁয়াজখিনি ভাজি থাকিম অলপ টাইম যেতিয়া পিঁয়াজখিনি ব্ৰাউন কালাৰ হৈ যায় তেতিয়া মই ইয়াতে বিলাহী ডাঙৰ ডাঙৰ দুটা কাটি লৈছোঁ সেই বিলাহীখিনিও ইয়াতে দি পেলাই ধুনীয়াকৈ মই ভাজি থাকিম এইখিনি আৰু বিলাহীকেইটা আপোনালোকে এনেকৈয়ে মিহি মিহিকৈ কাটি দিব তেতিয়া তেলতে ভাজি থাকিলে বিলাহীটো জহি যাব অকণমান আৰু ইয়াত তেতিয়া মই অকণমান নহৰু আদা পেষ্ট দি দিম ইয়াতে নহৰু আদা পেষ্ট মই বনাই থৈছিলোঁ এইখিনি ইয়াতে মই দি দিছোঁ এতিয়া এইখিনি মই ধুনীয়াকৈ ভাজি থাকিম অলপ টাইম আৰু ইয়াত এতিয়া হালধি দি দিম আৰু অকণমান নিমখ দি দিম আৰু অকণমান জিৰা গুড়ি দিম আৰু অকণমান জলকীয়া গুড়ি দিম বিশেষ মছলা একো নিদিওঁ জলকীয়া গুড়িটো মই খালি কালাৰৰ কাৰণে দিছোঁ আৰু অকণমান জ্বলা হ'লে ভালো লাগে এইটো বাছে ইমান জ্বলা নহ'ব কালাৰটোৰ কাৰণেহে দিছোঁ আৰু এতিয়াতে অকণমান পানী দি দি মই ভাজি থাকিম যাতে বিলাহীখিনি জহি যায় গলি যায় সেইকাৰণে মই ইয়াতে আপোনাৰ পানী অকণ দি দি ভাজি থাকিম আৰু এতিয়া মই ঢাকনাখন মাৰি দিছোঁ আৰু ইয়াত চাওকচোন ঢাকনাখন খুলি চাইছোঁ ধুনীয়াকৈ বিলাহীখিনি পূৰা গলি গৈছে এনেকৈ গলি গ'লে ভাল হয় আৰু ইয়াতে মই এতিয়া ডিমকেইটা দি দিম ডিমকেইটা দি পেলাই ধুনীয়াকৈ এইখিনি অলপ টাইম লৰাই থাকিম এনেকৈ হৈ যাব আৰু আপোনালোকে যিমানটো জোখত গ্ৰেভি খাব বিচাৰে বা অকণ যিমানটো জোখত খাব বিচাৰে তেনেকৈয়ে পানীটো দিব পাৰে মই বেছি পানী নিদিওঁ এনেকৈ ৰখাম আৰু ইয়াত ধনিয়া দি দিছোঁ আজি মোৰ আন্দা কাৰী ৰেডি হৈ গ'ল এতিয়া ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ মই আহোঁ বাই বাই আকৌ লগ পাম আন এটা ভিডিঅ' লৈ বাই বাই